এনেকৈ অজাই দিলোঁ হয় নতো অজাই দিয়াৰ পিছত ওপৰত মই কি কৰিলোঁ আগুলি পাত আকৌ দি দিলোঁ চাওঁ ৰাখি দিলোঁ ৰ'ব আৰু তামোল পাণটো ইয়াতে চুকত পইচাটো মোৰ আছে আৰু মাটি দাইল তাৰে গা ধুব লাগিব এতিয়া বসন্তৰ কাল যে তোৰ কৌ পতলি নহয় বোলে মাটি দাইলেৰে গা ধুব মাটি দালি হালধি খুন্দিলে নে খুন্দিলোঁ হালধি খুন্দিলে সি না খুন্দিলোঁ খুন্দি তাক দিলে নহয় হালধি মানে খুন্দি মানে খুৰাৰ যে এইটোৱে ডাঙৰ সমস্যা দেই মনটো কেতিয়াও লগত লৈ নাথাকে তুমি অকণমান যাবা নেকি আগবাঢ়ি হ'ব আপুনি এতিয়া ভিতৰলৈ যাওক মই তেখেতক বিচাৰি যাওঁ হালধি খুন্দাই নাই খুন্দি পেলাই দি দিব আৰু বস্তুটো এনেকৈ আছে নেকি মালটো ৰাতিপুৱা বেয়া মাছ তুলিবলৈ মন আছে চকু দাঙি আছে ৰে চালাই দাঙি আছে মনত এটা বেলেগ আশা লৈ গৈছিলোঁ কিন্তু আশা পূৰণ নহ'ল যদিও বৰ্তমান এতিয়া আমি দিচাংমুখৰ পৰা মই যাত্ৰা আৰম্ভ কৰিছোঁ ঢকুৱাখানালৈ ইয়াৰ বাইক উঠাই লৈ আমাৰ যাত্ৰা আৰম্ভ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে আমি প্ৰায় 1.5 ঘণ্টা সময় অতিক্ৰম কৰিলেহে ঢকুৱাখানাৰ ইটো পাৰ য'ত নেকি টেকেলিফুটা ঘাট এয়া হৈছে টেকেলিফুটা ঘাট ইয়াৰ পৰা নামিম ইয়াৰ পৰা প্ৰায় আমি মাথাউৰি পাবলৈ প্ৰায় 4 কিলোমিটাৰ যাব লাগিব বোলক আমাৰ যাত্ৰাটো বহুত কষ্টৰে যাব লাগিব যিহেতু বালিৰ মাজে মাজে আমাৰ বাইক গাড়ী সকলো পাৰ কৰাই নিব লাগিব প্ৰায় 4 কিলোমিটাৰ আহি এতিয়া আমি টেকেলিফুটা পাৰত এয়া হৈছে টেকেলিফুটা চাপৰি এই চাপৰি পাৰ হৈ মাথাউৰিত উঠি ভিডিঅ' আৰু বনোৱা নহ'ব যিহেতু মই অকলে বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ আহি গা চা ধুই ল'লোঁ এতিয়া গা চা ধুই এতিয়া কিনো ক'ম আৰু যিহেতু বহাগৰ বিহু যিটো আমাৰ উৎসাহ থাকিব লাগে আমাৰ এই বহাগৰ বিহুটোত যদি আমি ছুটিয়ে নাপাওঁ ঘৰত যদি থাকিবই নোৱাৰোঁ কি আৰু ফূৰ্তি তথাপিও আপোনালোকলৈ যিমানটো পাৰিলোঁ খন্তেক সময়ৰ কাৰণে অলপ সময় আপোনালোকৰ ওচৰত সৰুকৈ কিবা এটা দেখাব চেষ্টা কৰিলোঁ ধন্যবাদ সকলো অসমবাসী ৰাইজলৈ চলিত যি নৱবৰ্ষৰ ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ ধন্যবাদ